কালি আমি ইয়াতে কি আছিলে সাপেখাদিত এটা অনুষ্ঠান আছিল। তাতে মই নাটক এখনৰ উদ্বোধন কৰি পেলাই অনুষ্ঠানটোৰ পৰা 11:20 নিশা 11:20ত আমি ইয়াৰ পৰা ৰাওনা হৈছোঁ যোৰহাট অভিমুখে। তাৰপিছত চৰাইদেউ অঞ্চলত আমি ঠিক চিনি নাপাওঁ সেইখিনি কি পাইছোঁ, কিন্তু ধৰক 1 ঘণ্টামান গ'লোঁ। ঠিক 12টা 12:30 মান বজাত হঠাৎ একদম খালী ৰাস্তা, কুঁৱলী নাই, একোৱেই নাই, ধুনীয়া ৰাস্তা, সুন্দৰকৈ গৈ আছোঁ। গৈ থাকোঁতে হঠাৎ এখন সৰু বগা গাড়ী দেখিছোঁ সন্মুখৰ পৰা, খুব আপাৰ ডিপাৰ মাৰিছে। আপাৰ ডিপাৰ মাৰি পেলাই মোৰ স্বামী আছিলে ড্ৰাইভিং চিটত। জাষ্ট মোৰ স্বামীয়ে কৈছে, চোৱাচোন এই গাড়ীখনে আপাৰ ডিপাৰত খেলা খেলিছে। মইতো ডিপাৰতে গৈ আছোঁ, আপাৰ ডিপাৰত খেলা খেলিছে কিয় বুলি কৈছে, মাত্ৰ শেষ কৰিছে, গাড়ীখনে আমাৰ ফালে চুচা লৈছে। মানে নিজৰ লেনটো চেঞ্জ কৰি গাড়ীখনে আমাৰ ফালে চুচা লৈছে। চুচা লৈ পেলাই এই যে কেতিয়াবা কিছুমানে সেনেকুৱা ষ্টাণ্ট কৰে ৰাস্তাত, অকণমান ভয় খুৱাবলৈ যে চেষ্টা কৰে, ঠিক তেনেকুৱা এটা কথা নাই বতৰা নাই, তেনেকুৱা এটা কৰি পেলাই আমিও বাওঁফালে বাচিবলৈ বাওঁফালে কাটিছোঁ। এটা সময়ত শব্দ এটা শুনিছোঁ, ধমৰকৈ এটা শব্দ হৈছে। শব্দটো হোৱাৰ লগে লগে আমি গম পাইছোঁ যে আমাৰ গাড়ীৰ কিবা এটা হৈছে। হোৱাৰ লগে লগে মই ভাস্কৰক কৈছোঁ, যিহেতু আমি অকলে একদম নিৰ্জন ঠাই, মই ভাস্কৰক কৈছোঁ আমি নৰওঁ, আমি থানাখনলৈ আগবাঢ়োঁ, যিখন ইয়াৰ পৰৱৰ্তী যিখন থানা পাম সেইখনলৈকে আমি আগবাঢ়োঁ বোলা। কাৰণ ঠিকটো নহয়, ডকাইত হ'ব পাৰে বা যিকোনো ঘটনা হ'ব পাৰে। মই য'ত সোণৰ গহনা পিন্ধি আছোঁ ধাম ধুম খুলি পেলাই বেগত ভৰাইছোঁ। তাৰপিছত আমি এনেকৈ আগবাঢ়ি গ'লোঁ। অকণমান 1.5 কিলোমিটাৰমান যোৱাৰ পিছত গাড়ী আমাৰ চকাৰ ধোঁৱা ওলাইছে। ধোঁৱা ওলাওঁতে মই ভয় খাই পেলাই স্বামীক ক'লোঁ যে গাড়ীখন জ্বলি যাব পাৰে, ভয় লাগিছে, ৰখোৱা, কিন্তু তুমি খালী ঠাইত নৰখাবা, অকণমান লাইট চাইট থকা ঠাই এটুকুৰাত ৰখাবা। আমি এখন হাৰ্ডৱেৰ ষ্ট'ৰ দেখিলোঁ, তাতে আমি গাড়ীখন ৰখাই পেলাই সেইখিনি সময়ত মই ভাবিলোঁ আমি যিটো অনুষ্ঠান কৰি গৈছোঁ উদ্যোক্তাসকলক খবৰ দিয়াটো ভাল হ'ব, কাৰণ মই কাকোৱে চিনি নাপাওঁ সেইটো অঞ্চলত, আৰু ইমান ক'ত কি কোনখিনিত এক্সিডেণ্ট হৈছে একোৱেই নাজানো। তাৰপিছত কথা গ'ল, আমি তাতে 40 মিনিটমান সময় খুব আৰু কোনোবা আহি সহায় কৰিলে, জেক দি পেলাই চকাটো উলিয়াবলৈ চেষ্টা কৰিলোঁ, কিন্তু চকাটো নোলায়, তাতে জাম হৈ গ'ল। গতিকে আমি তাতে ৰৈ আছোঁ আৰু যি হওক, প্ৰথম পুলিচ আহে, প্ৰথম আৰক্ষী আহে, প্ৰথম কমিটি আহে, কোনে কি আমাৰ সিদ্ধান্ত দিয়ে, যি হ'ব আমি এইখিনিতে কথাটো পাতিম। তেনেকুৱাতে কমিটিৰ মানুহখিনি গৈ পাই পেলাই উদ্যোক্তা এজনে ক'লে যে বাইদেউ এতিয়া ব'লক আমি এই ল'ৰাখিনি ইয়াতে থৈ গৈছোঁ, নিশাৰ সময় আমি আজি এতিয়া গৈ আমি কাইলৈ দিনে পোহৰে কথাখিনি পাতিম। আৰু আমি খবৰ লৈছোঁ ইতিমধ্যে অল্টো ল'ৰাখিনি ঠিকে আছে, একো আঘাতপ্ৰাপ্ত হোৱা নাই। মই ভাবিলোঁ, মই ক'লোঁ হয় নেকি, আপোনালোকে যদি সেইটো সঠিক বুলি ভাবিছে আপোনালোকৰ অঞ্চল, তেতিয়াহ'লে ব'লক। এতিয়া সদ্যহতে আমি এতিয়া FIR এখন লিখি পেলাই গোটেইখিনি মানুহ এতিয়া সাজু হৈছোঁ, আমি তালৈ থানালৈ যাম। এতিয়া কি মীমাংসা হয় সেই মীমাংসাটো তাতে হ'ব, কিন্তু ভগৱানৰ কৃপাত মই এটাই ধন্যবাদ জনাইছোঁ যে আমাৰ কাৰো একো হোৱা নাই, আমাৰো আৰু তেওঁলোকৰো একো হোৱা নাই বুলি শুনিছোঁ। গতিকে মই ভগৱানক ধন্যবাদ জনাইছোঁ। কিন্তু এইখিনিতে এটা মই অনুৰোধ জনাওঁ যে নিশাৰ সময়ত তেনেধৰণে এখন গাড়ীত কিয়, আমাৰ গাড়ীখন কি অভিপ্ৰায় বা কি অভিসন্ধিত তেওঁলোকে চুচা মাৰি আহিলে সেইটো এতিয়াও গম পোৱা নাই, কিয় চুচা মাৰি আহিলে। আৰু মই ছোৱালী এজনী, এটাই তাতে পুৰুষ, সেনেকুৱা ধৰণৰ কিছুমান ঘটনাৰ পৰা এই যুৱ প্ৰজন্মৰ অকণমান এনেকৈ স্থান দেখুওৱা বা উদণ্ড হেৰিত গাড়ী চলোৱা, বাইক চলোৱাৰ মই অনুৰোধ জনাইছোঁ যে বিপৰীতজনৰো বিপদ হ'ব, নিজৰো বিপদ হ'ব।